নমস্কাৰ বন্ধুসকল, পুনৰবাৰ এনি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম লেছ এক কাৰ্টনত কিমান পেকেট আছে আৰু ইয়াৰ হোলচেল প্ৰাইচটো সকলো ডিটেইলছ ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই কাৰ্টনটো দেখা পাইছে, এই কাৰ্টনটো হৈছে সম্পূৰ্ণ লেছ। এই কাৰ্টনটোত মুঠ পেকেট আছে 300 পেকেট আৰু পাত্তা হিচাপত আছে 25টা পাত্তা। প্ৰত্যেকটা পাত্তাত 12 পেকেট কৰি লেছ আছে। পেপচিকো ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেড কোম্পানী। কাৰ্টনটো কিনাৰ আগত এক্সপায়াৰ ডেটটো নিশ্চয় চাই ল'ব। লেছ এক কাৰ্টনৰ হোলচেল প্ৰাইচটো হৈছে 1300 টকা। এক পাত্তাত 52 টকা পৰে। এক পেকেটৰ হোলচেল দাম হ'ল 4 টকা 33 পইচা। এই কাৰ্টনটো খুচুৰা বিক্ৰী কৰি পায় 1500 টকা। 1300ত কিনি 1500ত বিক্ৰী কৰি মানে মাত্ৰ 200 টকা ওলায়। লেছ চিপৰ বিক্ৰীটো ভাল, কিন্তু আপোনালোকে এক কাৰ্টন লেছ কিনাৰ আগত ইয়াৰ এক্সপায়াৰ ডেটটো নিশ্চয় চাই ল'ব। যদি আপোনালোকৰ দোকানত চেলিং বেছি আছে তেনেহ'লে কিন্তু আপোনালোকে এক কাৰ্টন লেছ কিনিব পাৰে, আৰু যদি আপোনালোকৰ দোকানত চেলিং কম থাকে তেনেহ'লে কিন্তু এক কাৰ্টন লেছ কিনি এক্সপায়াৰ ডেট নাইকিয়া হৈ যায় আৰু আপোনাৰ দোকানৰ লছ কৰি একো লাভ নাই। আপোনালোকে পাত্তা হিচাপত কিনি লওক। আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকিম।